নমস্কাৰ প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ গোটাইবাৰী চাৰ্চ NLC মণ্ডলীৰ কাৰণে মানে বহুত এটা খুশিৰ দিন, কিয়নো আজি বিগত 2002 চনত মানে আমাৰ গোটাইবাৰী NLC চাৰ্চত এটা সাব ব্ৰাঞ্চ PDC বুলি এটা কমিটি গঠন কৰা হৈছিল। এটো হ'ল PDC প্লানিং এণ্ড ডেভেলপমেণ্ট কমিটি, আৰু এই প্লানিং এণ্ড ডেভেলপমেণ্ট কমিটিয়ে বিগত 2002 চন পৰা মানে বহুতো উন্নয়নৰ কাম কৰি আহিছে, আৰু গীৰ্জা নিৰ্মাণ কৰা, বাউণ্ডাৰী নিৰ্মাণ কৰা, আৰু তাৰ লগতে গীৰ্জা মণ্ডলীৰ ঘৰত যিমান পৰিবাৰ আছে, পৰিয়ালসকল আছে, সেইবিলাকৰ লগত মানে স্পিৰিচুৱেলি ইন কানেকশ্যন কৰি মানে কাম কৰি আহিছে PDC কমিটিয়ে। আৰু আকৌ আজি আমি ইয়াতে আজি এটা বহুত ভাল দিন। আজি 2002 চনত যে গঠন কৰা কমিটি আজি 20 বছৰ পুৰা হৈ গ'ল, আৰু আজি 4 জুলাইত আজি এইটো মানে আমি বাৰ্থডে চেলিব্ৰেট কৰিছোঁ। আৰু তাৰ লগতে মানে আমি ইয়াতে মণ্ডলীৰ যিমান সদস্য আছে উইলিংলি আমি দান দিছোঁ গীৰ্জা নিৰ্মাণ কৰাৰ কাৰণে, আৰু গীৰ্জাৰ মণ্ডলীৰ যিটো বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কৰিব লাগে, গৰীব মানুহক সহায় কৰা, আৰু আমাৰ মণ্ডলীৰ বহুতো ৰকমৰ বেমাৰ আজাৰত থকা মানুহবিলাক সহায় কৰা, এনেকা মানে বহুত ধৰণৰ আমাৰ বিভিন্ন উন্নয়নৰ কাম আছে। গীৰ্জা নিৰ্মাণ কৰাৰ লগতে আমি এইবিলাক দানবিলাক আমি ব্যৱহাৰ কৰোঁ। আৰু আজিৰ দিনত মই বহুত ভাল পাইছোঁ, কিয়নো বহুত মান্যগণ্য ব্যক্তিসকল আহিছে আৰু আমাৰ লগত আজিৰ এই বাৰ্থডে চেলিব্ৰেশ্যনত আমাক সহযোগিতা দিছে।